So hello friends, welcome back to our YouTube channel Axomor Gann. আৰু আজি আপোনাক মই দেখুৱাম এনেকুৱা ধৰণৰ ষ্টাইলিশ প্ৰফেশনাল লিৰিকেল ভিডিও এডিটিং কেনেকৈ কৰিব। হয় বন্ধুসকল, লিৰিকেল ভিডিও এডিটিং কৰিবলৈ হ'লে আপোনালোকে যাব লাগিব আপোনালোকৰ কাইন মাষ্টাৰ এপ্লিকেশ্যন আৰু কাইন মাষ্টাৰ এপ্লিকেশ্যন অন কৰাৰ পিছত আপোনালোকে যাব লাগিব ক্ৰিয়েট নিউত। তো গাইস, কাইন মাষ্টাৰ এপ্লিকেশ্যন আপোনালোকে অন কৰিব লাগিব। মই অলপ স্পীড কৰি দিছোঁ, ধুনীয়াকৈ আপোনালোকে চাই থাকক কাইন মাষ্টাৰ এপ্লিকেশ্যন অন হৈ আছে। আৰু লগতে যিসকল এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভাল ভিডিঅ'বোৰ পাই থাকিব। এতিয়া মই যাম ক্ৰিয়েট নিউত, তাৰপিছত গৈ 16:9 গৈ নেক্সট কৰি দিম। তাৰপিছত মই যিকোনো ধৰণৰ এটা বেকগ্ৰাউণ্ড ভিডিঅ' লৈ ল'ম, আপোনালোকেও আপোনালোকৰ বেকগ্ৰাউণ্ড ভিডিঅ' এটা লৈ ল'ব পাৰে। চ' মই এইটো বেকগ্ৰাউণ্ড ভিডিঅ' চিলেক্ট কৰিলোঁ আৰু ইয়াত গ'লোঁ আৰু ইয়াৰ ছাউণ্ড কোৱালিটিটো মই একদম কম কৰি দিলোঁ 0। তাৰপিছত মই গ'লোঁ লেয়াৰত গৈ মিডিয়াত গ'লোঁ অন্য এটি PNG মই লৈ আছোঁ। এতিয়া এই PNG লৈ আছোঁ মই আলু অৰ্জুন বা কাৰোবাৰ এনেকুৱা ধুনীয়া যাতে ভাল লাগে আৰু। চ' PNG মই চিলেক্ট কৰি আছোঁ, অলৰেডি মোৰ তাত PNG বনোৱাই আছে। চ' এইটো পাই গ'লোঁ আলু অৰ্জুনৰ, এইটো ফটো লৈ ল'লোঁ। আৰু এতিয়া মই কালাৰ ফিল্টাৰত গৈ ধুনীয়াকৈ কালাৰ এডজাষ্টমেণ্ট কৰি ল'ম। আৰু আপোনালোকে কাইন মাষ্টাৰত গৈ কালাৰ এডজাষ্টমেণ্ট কৰি ল'ব পাৰে। চ' এইটো মই চাবি অপশ্যনত যে এই চাইডৰ পৰা এই চাইডলৈ আনিলোঁ। চ' হৈ গ'ল, এবাৰ প্লে কৰি ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া কালাৰটো মই ধুনীয়াকৈ মিলাই আছোঁ, ব্ৰাইটনেছটো অলপ বঢ়াই দিছোঁ, চিটুৱেশ্যন অলপ বঢ়াই দিছোঁ আৰু কণ্ট্ৰাক্ট অলপ বঢ়াই দিছোঁ। আপোনালোকে আপোনালোকৰ ভিডিঅ'টো ধুনীয়াকৈ লৈ ল'ব পাৰে। চ' এইটো হৈ গ'ল, এবাৰ প্লে কৰি দেখুৱাই দিছোঁ, এনেকুৱাই আহি যাব আপোনালোকৰ ভিডিঅ'টোত। হৈ গ'ল, এতিয়া মই নেক্সট আৰু এটা PNG ল'ম আৰু সেইটো PNG ছেম একেদৰেই লৈ আছোঁ আপোনালোকে। আৰু গাইছ, মই এনেকৈ ধুনীয়াকৈ PNG লৈ আছোঁ, আপোনালোকে লৈ ল'ব পাৰে PNG ফটো ধুনীয়াকৈ। তাৰপিছত এইটো মই ল'লোঁ, এইটো ৰোটেট কৰি দিলোঁ, ৰোটেট কৰি ইয়াৰ মই কালাৰটো অলপ ধুনীয়াকৈ মিলাই ল'ম। মিলাই লৈ কিনে এইটো চাবি অপশ্যনত গৈ এই চাইডৰ পৰা এই চাইডলৈ আনি ল'ম। এতিয়া মই এই চাইডৰ পৰা এই চাইডলৈ আনি আছোঁ আৰু চাওক দেখিবলৈ ধুনীয়া হৈছে। এয়া আনিলোঁ আৰু ইয়াৰ কালাৰটো অলপ এডজাষ্ট কৰি ল'ম, পিছত এতিয়া এডজাষ্ট নকৰোঁ। চ' নেক্সট আৰু এটা PNG লৈ ল'ম মই। PNG মোৰ তাত অলৰেডি ডাউনলোড কৰাই আছে আৰু আপোনালোকে কেনেকৈ PNG বনাব নিজে তাৰ কাৰণে ভিডিঅ' বনোৱা আছে, লিংক ইন দ্য ডিছক্ৰিপশ্যন, আপোনালোকে গৈ ডিছক্ৰিপশ্যনত চাব পাৰে। চ' গাইজ, এতিয়া মই অন্যটি PNG বিচাৰি আছোঁ আৰু বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে ভাল ভিডিঅ' কিছুমান পাই থাকিব। চ' এইটো ল'লোঁ আৰু এইটো PNG লৈ মই এই চাইডৰ পৰা এই চাইডলৈ আকৌ আনি ল'ম। চ' ৰোটেট কৰি ল'লোঁ, ৰোটেট কৰি মই চাবি অপশ্যনত যাম। এতিয়া চাবি অপশ্যনত গৈ এই চাইডৰ পৰা এই চাইডলৈ আনি ল'ম। চ' দেখি আছে, এই চাইডৰ পৰা এই চাইডলৈ মই হাতেৰে টানি আনি আছোঁ, আপোনালোকে আনিব পাৰে। চ' এইটো দীঘল কৰি দিলোঁ, দীঘল কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ধৰণৰ লৈ ল'ব পাৰে। তাৰপিছত মই এডজাষ্ট কৰি লৈছোঁ, ব্ৰাইটনেছ অলপ বঢ়াইছোঁ, চিটুৱেশ্যন অলপ বঢ়াইছোঁ, কণ্ট্ৰাক্ট অলপ বঢ়াই দিছোঁ। তাৰপিছত এইটো অলপ ব্ৰাইটনেছ চিটুৱেশ্যন কণ্ট্ৰাক্ট অলপ চিটুৱেশ্যন অলপ বঢ়াই দিছোঁ, মানে এইটো ৰেড কালাৰ বেছি হ'লে ভাল লাগিব। চ' নেক্সট আৰু এটা মই গ'লোঁ লেয়াৰ লৈ আৰু এটা মই PNG এতিয়া ল'ম আৰু আপোনালোকৰ PNG লৈ ল'ব পাৰে। চ' মই এইটো লৈ ল'লোঁ, নাৰিকল আৰু কলপাত। চ' এইটো দেখিবলৈ বেছি ভাল হৈছে, ভাল লাগিব। চ' আপোনালোকৰ ধৰণে লৈ ল'ব পাৰে। চ' এইটো হৈ গ'ল, এইটো হৈ যোৱাৰ পিছত মই এই চাইডৰ পৰা আকৌ আনি ল'ম, আপোনালোকো আনিব পাৰে। চ' নেক্সট আৰু এটা মই PNG লৈ ল'ম। চৰি, এইটো মোৰ বেকগ্ৰাউণ্ডটো এতিয়ালৈকে ৰিমুভ কৰাই নাই। চ' বেকগ্ৰাউণ্ড ৰিমুভ কৰি আছোঁ, এইটো ৰোৱা নাই, চৰি। ইয়াৰ নেক্সট PNG মই লৈ আছোঁ, এইটো ভাল লগা এটা PNG, দেখিবলৈ ভাল লাগিব। আম গছজোপা, আমৰ গছজোপা মই ধুনীয়াকৈ PNG বনাই লৈছোঁ। আপোনালোকৰ PNG বনাই ল'ব পাৰে অতি কম সময়ৰ ভিতৰত পিকচাৰ্ট এপ্লিকেশ্যনটোত, বেলেগ এপ্লিকেশ্যনত নহয়, পিকচাৰ্ট। আৰু ভিডিঅ' বনোৱাই আছে, আপোনালোকে চাই ল'ব, ডেছক্ৰিপশ্যনত বা আই বাটনত মই ভিডিঅ'টো দি দিম। চ' এনেকুৱা হৈ গ'ল আৰু এইটো মই ল'লোঁ, এতিয়া ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই যাম আকৌ মিডিয়াত গৈ চৰাই এটা মই ধুনীয়াকৈ লৈ ল'ম, মানে চৰাইটো বহুৱালে বেছি ভাল লাগে। ডাবল অপশ্যনত গৈ এইটো মই চৰাইটো মই ধুনীয়াকৈ ইয়াতে বহুৱাই ল'ম। আৰু আপোনালোকৰ ধৰণৰ চৰাইটো বা কিবা ধুনীয়াকৈ ইয়াতে ফুল বা গছৰ পাত আৰু অন্য কপৌ ফুল আছে বা কিছুমান গছৰ ফুল, লতা, এনেকুৱা আপোনালোকে বনাই ল'ব পাৰে। মই এইটো বহাই ল'লোঁ আৰু চেণ্টটো বেক কৰিলোঁ। চেণ্টটো বেক কৰিলে ভাল নালাগিব, এইটো চেণ্টটো ফ্ৰণ্টে কৰিব লাগিব। কৰি কিনে আৰু এটা মই PNG ল'ম, এইটো ওপৰত দিম যাতে মানে দেখিবলৈ ভাল হয়, গম নাপায় যে এডিট কৰা বুলি। চ' এইটো লৈ ল'লোঁ। এতিয়া আৰু এটা মই যাম, এইটো গৈ কিনে এইটো নেক্সট চৰাই দুটা আছে, এইটো মই লৈ ল'লোঁ চিলেক্ট কৰি, এইটো আপোনালোকৰ ইয়াতে বহুৱাই দিম, আপোনালোকে চাই থাকিব। আৰু গাইছ, এতিয়া মই মিউজিক লগাই দিম, আপোনালোকে মিউজিক শুনি ভিডিঅ'টো চাই থাকিব আৰু শ্বেয়াৰ কৰিব। All I need is 10 more minutes with you. Let me give it a one last
never get through to you. Oh, am I wasting my time? Should I leave for the night? It's unclear at the moment. Can you give me a sign? I'm here trying and trying. I need 10 more minutes with you. So let me know if you give up hope. Do I leave you alone or I leave you alone? So let me know if you give up hope by now. So let me know if you give up hope. Do I leave you alone or I leave you alone? So let me know if you give up hope. I need 10 more minutes, 10 more minutes with you. Yeah, I just wanna go back home. Can't do this anymore. I can't get through to you, so what the fuck am I fighting for? What all those rumors do? Or were you trying to get a rise out of me? A rise out of me? Or I don't wanna make it all about me again. And I don't even know half the things you said. If you gave up hope, do I leave you alone or I leave you alone? So let me know if you gave up hope by now. So let me know if you gave up hope. Do I leave you alone or I leave you alone? So let me know if you gave up hope. I need 10 more minutes, 10 more minutes with you. 10 more minutes, or 10 more minutes with you. Fine all this time, I was inside out. Put my heart in your hands till it came back round. Didn't think that you'd fallen so deep. Didn't know that I had it in me. Guess my sanity breaks away too easy. Back down, bring it to a halt, you're whack and it's all your fault. Back down, bring it to a halt, you're whack and it's all your fault. Back down, back down, back down, back down, back down. That's how it was and that's how it is.
your fault. Back down, bring it to a halt, you're whack and it's all your fault. Back down, bring it to a halt, you're whack and it's all your fault. Back down, back down. You were fine all this time, I was inside out. Put my heart in your hands till it came back round. Didn't think that you'd fallen so deep. Didn't know that I had it in me. Guess my sanity breaks away too easy. Bring it to a halt, back down. Bring it to a halt, you're whack and it's all your fault. Back down. Bring it to a halt, you're whack and it's all your fault.